গীবক উঠাই দিওঁ ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি আছা মায়াক নিৰ্যান আপোনাৰ মহিমাগুণ আপুনি বেকত কৰি সেয়া হৰি জীয়ক কৰা পৰিত্ৰাণ। আজি সেই কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি আজি ঘৰে ঘৰে তুলসী তলত এভাগি ঠগি এগছি বন্তি আৰু গুৱা পানেৰে শৰাই অৰ্পণ কৰা হৈছে। তাতো যদি কোনোবা কিনিব অপৰাধ হৈছে, তাতো যদি অপৰাধ হৈছে, সকলো অপৰাধ ক্ষমা কৰিব লাগে। এইখিনি প্ৰাৰ্থনা। ঘৰৰ গৰু আজি এটি প্ৰাণী আছে, সকলোৰে প্ৰতি প্ৰভু প্ৰসন্ন হ'ব লাগে, সেয়ে প্ৰাৰ্থনা আৰু কৃষ্ণ।